শংকৰাজানৰ বাণীৰে মহিয়ান দেৰগাঁওবাসী দাধৰা আহোম পথাৰত হিন্দু মুছলমানৰ সম্প্ৰীতি শংকৰ অধিৱেশনৰ প্ৰস্তুতিত মুছলমানৰ সহযোগিতা বৰ্তমানৰ ধৰ্ম আৰু ৰাজনৈতিক সংকটাপন্ন পৰিস্থিতিত শংকৰাজানৰ বাণীৰে গোলাঘাটৰ দেৰগাঁও দাধৰা আহোম পথাৰত সমন্বয়ৰ সেতু গঢ়িছে হিন্দু মুছলমানে কেৱল হৰিনামেই নহয় জিকিৰ জাৰিৰে মুখৰিত হৈ পৰিছে শংকৰ সংঘৰ ৮৭ সংখ্যক অধিৱেশনথলী দাধৰা আহোম পথাৰৰ পৰাই ভাগ হোৱা বৃহত্তৰ অসমীয়া জাতিক শংকৰাজানৰ একতাৰ দোলেৰে বন্ধাৰ চেষ্টা দেৰগাঁৱৰ হিন্দু মুছলমানৰ দেৰগাঁও মুছলিম সমাজে লাই খুঁটা স্থাপন কৰাৰ পৰাই আজি এই অধিৱেশনস্থলী সফল কৰাৰ উদ্দেশ্যে আমি গোটেই মুছলিম সমাজে অৰহৰ লাগি আছোঁ আৰু অনাগত দিনত অসম তথা ভাৰতবৰ্ষত আমি এটা মেছেজ দিব বিচাৰিছোঁ যেন শংকৰাজানৰ যি সপোন আমি এই দেৰগাঁও অধিৱেশনৰ দ্বাৰাই সকলো জাতি জনগোষ্ঠীক সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ এই হিন্দু মুছলমানৰ মিলনভূমি অধিৱেশনলৈ আগমন ঘটিব লগা ভকত বৈষ্ণৱৰ শিবিৰৰ প্ৰস্তুতিত ব্যস্ত এইসকল ইছলাম ধৰ্মী লোক দিন ৰাতি একাকাৰ কৰি নৰা কটাৰ পৰা বাঁহ বেত গোটাই শিবিৰ নিৰ্মাণ কৰালৈকে অধিৱেশনৰ প্ৰস্তুতিত অকণমানো খুঁত ৰাখিব বিচৰা নাই দেৰগাঁওবাসীয়ে মুঠতে সকলোৰে লক্ষ্য উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান শংকৰ সংঘৰ অধিৱেশন সাফল্যমণ্ডিত কৰা দেৰগাঁওবাসী হিচাপে আমি গৌৰৱান্বিত দেৰগাঁৱৰ এই অধিৱেশন সফল নোহোৱা পৰ্যন্ত শেষ নোহোৱা পৰ্যন্ত আমি অৰহে এই সহযোগিতা আগবঢ়াই যাম উল্লেখযোগ্য যে ৭ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ দাধৰা আহোম পথাৰত ৪ দিনীয়া আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৭ সংখ্যক অধিৱেশন এই অধিৱেশনথলীলৈ সমাগম ঘটিব উত্তৰ পূবৰ প্ৰায় ৩০ লক্ষাধিক ভক্তৰ